নমস্কাৰ জনালোঁ আপোনালোক সকলোকে বিভাস কিচেনলৈ বুলি আজি আকৌ এবাৰ স্বাগতম জনালোঁ আপোনালোক সকলোকে মোৰ আগৰ ভিডিঅ'বোৰ যেনেদৰে আপোনালোকে আকোৱালি লৈছে আজিৰ এইটো ভিডিঅ' আকোৱালি ল'ব বুলি আশা থাকিল আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ বেঙেনাৰ সৈতে মাছৰ মূৰ ফ্ৰাই আহক তেন্তে আৰম্ভ কৰোঁ এয়া মই বেঙেনা 3টা লৈছোঁ আৰু মাছৰ মূৰ 2ফাল লৈছোঁ তাৰ পিছত মই বেঙেনাখিনি এনেদৰে দীঘল দীঘল পিছত কাটি ললোঁ আকৌ আমাক লাগিব এয়া পিয়াজ অকণমান জলকীয়া নহৰু আৰু আদা এতিয়া মই গৰম তেলত মাছৰ মূৰ 2ফাল প্ৰথমতে ফ্ৰাই কৰি লম আৰু মোৰ ফ্ৰাই কৰি লোৱা হৈ গ'ল এতিয়া আৰু মাছৰ মূৰ 2ফাল মই এনেদৰে প্লেট এখনত লৈ লওঁ তাৰ পিছত মই এইখিনি তেলতে বাকিখিনিও বনাই যাম একেলগে প্ৰথমতে মই এয়া জলকীয়া দিছোঁ 2ফাল কৰি তেজপাত দিলোঁ এয়া তাৰ পিছত পিয়াজ অকণমান আৰু তাৰ পিছত অকণমান এনেদৰে লৰাই দিছোঁ আকৌ আদা নহৰুৰ পেষ্টখিনিও দি দিলোঁ ইয়াতে তাৰ পিছত এনেদৰে অলপ লৰাই থকাৰ পিছত এতিয়া মই কাটি থোৱা বেঙেনাখিনি ইয়াতে দি দিলোঁ আৰু মই এনেদৰে গোটেইখিনি মিক্স কৰি দিছোঁ আকৌ মই বেঙেনাখিনি এনেদৰে প্ৰথমতে ফ্ৰাই কৰি ল'ম মাছৰ মূৰ 2ফাল ইয়াত নিদিয়াকৈ এতিয়া তাত অকণমান মই নিমখ দি দিলোঁ সোৱাদ অনুযায়ী হালধি গুড়ি এয়া আৰু এয়া জিৰা ধনিয়া গুড়ি আপোনালোকে ইচ্ছা কৰিলে ইয়াত ৰেড চিলিও দিব পাৰে ৰেড চিলিটো অপচনেল হয় মই ইয়াতে ৰেড চিলি ব্যৱহাৰ নকৰোঁ আপোনালোকক আগৰ ভিডিঅ'বিলাকতো মই কৈ থাকোঁ নিশ্চয় গম পায় যে আমাৰ মছলা অলপ কম খোৱা যায় সেইবাবে ৰেড চিলিটো অপচনেল হয় আপোনালোকে মন কৰিলে দিব পাৰে আৰু এনেদৰে মই অকণমান সময় ঢাকোন দি আকৌ এনেদৰে লৰাই মই সিজিবলৈ দি চাই আছোঁ মোৰ বেঙেনাখিনি অকণমান ফ্ৰাই হোৱা যেন হৈছে তাৰপিছত মই এয়া মাছৰ মূৰ 2ফাল দি দিলোঁ ইয়াতে আৰু এতিয়া মই মাছৰ মূৰ 2ফাল হেতাখনেৰে অকণমান হেঁচি ভাঙি দিম হেতাখনেৰে এনেদৰে মই হেঁচি দিছোঁ যাতে মাছৰ মূৰখিনি ভালদৰে ভাঙি বেঙেনাখিনিৰ সৈতে মিহলি যায় একেলগে এনেদৰেই মই এতিয়া অলপ সময় সিজিবলৈ দিওঁ আকৌ অকণমান সিজোৱাৰ পিছত মই এয়া অকণমান গ্ৰেভিটো ভাল হ'বৰ বাবে গৰম পানী দি দিলোঁ ইয়াতে আৰু এতিয়া চাওক মোৰ গ্ৰেভিটো ভাল হৈছে দেখিবলৈ একেবাৰে আৰু মাছৰ মূৰখিনিও ভালদৰে মিহলি গৈছে বেঙেনাখিনিৰ সৈতে আকৌ বেঙেনাখিনিও মোৰ সিজি গৈছে গোটেইখিনিয়ে এয়া মোৰ হৈ গ'ল বনোৱা মাছৰ মূৰ বেঙেনাৰ সৈতে আৰু মই এতিয়া গেছটো অফ কৰি দিওঁ এইখিনি বনাওঁতে মোৰ বেছি সময় একেবাৰে নাই লগা 15 মিনিট সময়তে মোৰ বনোৱা হৈ গ'ল আৰু এয়া মই আপোনালোকক দেখুৱাই আছোঁ বাটিত লৈ দেখুৱাই দিছোঁ ফিছ হেড কাৰী উইথ ব্ৰিঞ্জেল এনেদৰে মই আজি বনাই খালোঁ আপোনালোকেও বনাই খাব পাৰে একেবাৰে সহজ হয় আৰু বেছি সময়ো নালাগে গমেই পালে তেনেহ'লে ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো চোৱাৰ বাবে আগলৈও চাই থাকিব বুলি আশা থাকিল আৰু এতিয়াও যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে এতিয়াই গৈ কৰি দিব পাৰে ধন্যবাদ জনালোঁ আপোনালোক সকলোকে আগলৈও লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব মোৰ ভিডিঅ'বিলাক